সিনেমা এনেকুৱা এটা শব্দ যি আমাৰ ব্যক্তিগত তথা আমাৰ সামাজিক জীৱনত যথেষ্টভাৱে প্ৰভাৱ পেলায়। যেতিয়া আমি চিনেমাৰ উদ্যোগসমূহৰ কথা কনচিডাৰ কৰোঁ তেতিয়া প্ৰধানতঃ দুটা উদ্যোগৰ নাম আমাৰ মনত ভাহি আহে। এটা হৈছে হলিউড, আনটো হৈছে বলিউড। তাৰ উপৰিও আমাৰ ভাৰতত বিভিন্ন ধৰণৰ আঞ্চলিক চলচ্চিত্ৰ উদ্যোগ আছে, যেনে ধৰক টলিউড, জলিউড ইত্যাদি। এই উদ্যোগসমূহৰ কথা আমি এতিয়া কনচিডাৰ কৰিবলৈ যোৱা নাই। এই সকলোবোৰ উদ্যোগতেই বিভিন্ন ধৰণৰ অভিনেতাই তেওঁলোকৰ বলিষ্ঠ অভিনয়ৰ যোগেদি তেওঁলোকৰ হাজাৰ হাজাৰ মুগ্ধ কৰিবলৈ সক্ষম হয়, লগতে তেওঁলোকৰ হাজাৰ হাজাৰ ফ্ৰেণ্ড সৃষ্টি কৰিবলৈও সক্ষম হয়। কিন্তু দুখৰ কথাটো এইটোৱেই, যেতিয়া এনেধৰণৰ অভিনেতাসমূহে যি তেওঁলোকৰ বলিষ্ঠ অভিনয়ৰ যোগেদি সমাজত কিছু পৰিমাণে বাৰ্তাও ৰাইজৰ মাজত দিবলৈ সক্ষম হয়, এনে মৰমৰ অভিনেতাসমূহ আমাৰ অন্তৰত সোমাই থকা এনে অভিনেতাসমূহ যেতিয়া আমাৰ মাজৰ পৰা এৰাই যায়, আমাৰ মাজৰ পৰা গুচি যায়, তেতিয়াহ'লে হাজাৰ হাজাৰ দৰ্শক তথা হাজাৰ হাজাৰ তেওঁলোকৰ গুণমুগ্ধকাৰীক কন্দুৱাই যায়। আজি এটা অত্যন্ত দুখৰ দিন আমাৰ ভাৰতবাসী তথা বিশ্ববাসীৰ বাবে। অভিনয় জগতৰ এজন প্ৰবীণ অভিনেতা, বলিউড তথা হলিউড বিভিন্ন ধৰণৰ চিত্ৰ উদ্যোগত তেওঁ অভিনয়ৰ যোগেদি তেওঁলোকে খলকনি তুলিবলৈ সক্ষম হোৱা এজন অভিনেতা, আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ ইৰফান খান আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁ মুম্বাইস্থিত কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেলত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুত আমাৰ ভাৰতবৰ্ষ তথা বিশ্ববাসীৰ হাজাৰ হাজাৰ গুণমুগ্ধকাৰী আজি তেওঁ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে। গতিকে আজি আমি এই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। বিশেষভাৱে ইৰফান খানৰ প্ৰতি ট্ৰিবিউট হিচাপে এই ভিডিঅ'টো আমি আগবঢ়াই দিছোঁ। তেখেতৰ জীৱনৰ বিভিন্ন ধৰণৰ জাৰ্ণি, তেখেতৰ বিভিন্ন ধৰণৰ কাহিনী আজি আমি ভিডিঅ'টোত পাতিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব। বিভিন্ন ধৰণৰ ভিডিঅ' কণ্টেণ্ট আমি ইয়াত যোগ কৰিবলৈ যত্ন কৰিম আপোনালোকৰ বাবে। বিভিন্ন ধৰণৰ নজনা কথা জানিব পাৰিব ইৰফান খানৰ জীৱনীৰ বিষয়ে। গতিকে এইজন মহান অভিনেতাৰ কথা মনত ৰাখি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কথা পাতিবলৈ ওলাইছোঁ ইৰফান খানৰ জীৱনী প্ৰসংগত। এইজন প্ৰবীণ তথা বলিষ্ঠ অভিনেতাৰ জন্ম হৈছিলে 1966 চনৰ 7 জানুৱাৰী তাৰিখে জয়পুৰ চহৰত। তেখেতৰ সম্পূৰ্ণ নাম আছিলে চাহাবজাদে ইৰফান আলী খান। আমি হয়তো বহুতে তেখেতৰ সম্পূৰ্ণ নামটো নাজানো। তেখেতৰ সম্পূৰ্ণ নাম আছিলে চাহাবজাদে ইৰফান আলী খান। তেখেতৰ পিতৃ মাতৃৰ নামৰ কথা যদি আমি ক'বলৈ যাওঁ, তেখেতৰ পিতৃৰ নাম আছিলে চাহাবজাদে ইয়াছিন আলী খান আৰু মাতৃৰ নাম আছিলে চাইদা বেগম। তেখেতৰ ব্যক্তিগত জীৱন যদি আমি বিশ্লেষণ কৰি চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখা পাম যে তেখেতৰ পত্নী নেশ্যনেল স্কুল অফ ড্ৰামাৰ এগৰাকী লেখিকা। তেখেতৰ নাম আছিলে সুতাপা চিকদাৰ, তেখেতৰ পত্নীৰ নাম। আৰু তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছিলে, এজনৰ নাম হৈছে আয়ান খান আৰু আনজনৰ নাম হৈছে বাবিল খান। এতিয়া আমি কথা পাতিবলৈ আগবাঢ়িম, তেওঁ এটা দ্বিতীয় এটা ফেজলৈ আগবাঢ়িম তেখেতৰ চলচ্চিত্ৰ তথা কেৰিয়াৰ প্ৰসংগত। এজন অভিনেতাই তেখেতৰ কেৰিয়াৰৰ আৰম্ভণি অৰ্থাৎ তেখেতে অভিনয় শিক্ষা লাভ কৰিছিলে নেশ্যনেল স্কুল অফ ড্ৰামা অৰ্থাৎ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা। তেখেতে অভিনয়ৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিলে 1984 অৰ্থাৎ 1984ত। আৰু 1984 চনত তেখেতে অভিনয়ৰ ডিগ্ৰী লাভ কৰাৰ পাছত 1977 চনত মায়ানগৰী মুম্বাইলৈ তেখেতৰ অভিনয়ৰ যাত্ৰাৰ পাতনি মেলিবলৈ আহে। আৰু অভিনয়ৰ যাত্ৰাৰ তেখেতে পাতনি মেলিছিলে কিছুমান সৰু সৰু চিৰিয়েলৰ যোগেদি, কিছুমান সৰু সৰু ধাৰাবাহিকৰ যোগেদি, যিবিলাক বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় চেনেলত সম্প্ৰচাৰিত হৈছিলে। সেই সময়ত তেখেতে কৰা কিছুমান চিৰিয়েলৰ নাম আজি আপোনালোকৰ আগত তুলি ধৰিবলৈ ওলাইছোঁ। তাৰ কিছুমান পপ আপ আপোনালোকে ছাইডৰ স্ক্ৰীণত দেখা পাব। তেখেতৰ পপুলাৰ কিছুমান চিৰিয়েলৰ নাম হৈছে চাণক্য, সাৰা জাহা হামাৰা, বনেংগে আপনা বাত, চন্দ্ৰকান্ত এখন চিৰিয়েল আছিলে, যিখন তেখেতৰ প্ৰথম চিৰিয়েল, যোনখন DD নেশ্যনেল দূৰদৰ্শনত তেখেতৰ এখন চিৰিয়েল সম্প্ৰচাৰিত হৈছিলে। তাৰপাছত আৰু বহুতো পপুলাৰ চিৰিয়েল যেনে ধৰক ষ্টাৰ বেষ্ট চেলাৰ, যিখন ষ্টাৰ প্লাছত সম্প্ৰচাৰিত হৈছিলে এখন চিৰিয়েল। আৰু এখন চিৰিয়েল হৈছে স্পাৰ্ছ। এনেকুৱা ধৰণৰ বিভিন্ন তেখেতে জনপ্ৰিয় চিৰিয়েল কৰিবলৈ সক্ষম হৈছিলে। ইয়াত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ সম্পূৰ্ণৰূপে পোৱা নাছিলে, যাৰ যোগেদি তেওঁ সম্পূৰ্ণ অভিনয়ৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হোৱা নাছিলে, যিহেতু তেখেতৰ কেৰিয়াৰৰ আৰম্ভণি অৱস্থাত আছিলে। তাৰ পাছত ষ্টাৰ প্লাছত সম্প্ৰচাৰিত দৰ নামৰ এখন চিনেমাত তেখেতে মুখ্য ভিলেইনৰ অভিনয় কৰিবলৈ সক্ষম হয়। আৰু মুখ্য ভিলেইনৰ যি অভিনয় কৰিছিলে, আৰু এই অভিনয়ৰ যোগেদি তেখেতে তেখেতৰ অভিনয়ৰ প্ৰতিভা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিবলৈ তেখেত সক্ষম হয়। আৰু এই যোনখন চিৰিয়েল আছিলে, যোনখন ধাৰাবাহিক আছিলে, তেখেতৰ বিপৰীতে অভিনয় কৰিছিলে KK মেনন। কেৰিয়াৰৰ আৰম্ভণি অৱস্থাত ইৰফান খানে আলী চিকদাৰ জাফৰীৰ প্ৰযোজনাত বহুতো ধৰণৰ তেখেতে চুটি চলচ্চিত্ৰ কৰাৰ সুযোগ পাইছিলে। তেখেতে বহুতো চুটি চলচ্চিত্ৰ কৰিছিলে আলী চৰ্দাৰ জাফৰীৰ তত্বাৱধানত। তাৰপাছত তেখেতে ছেট ইণ্ডিয়াত ভৱন নামৰ এখন চিৰিয়েল কৰিছিলে। আৰু ৰূপালী পৰ্দাত তেখেতৰ অভিনয়ৰ যদি প্ৰথম কথা আমি ক'বলৈ যাওঁ, ৰূপালী পৰ্দাত তেখেতে প্ৰথম অফাৰ পাইছিলে তেখেতে
মীৰা নায়াৰৰ পৰা এখন চলচ্চিত্ৰখনৰ নাম আছিলে চালাম বম্বে আৰু এই চলচ্চিত্ৰখন হৈছিলে 1988 চনত অৰ্থাৎ 1988ত এইখন চলচ্চিত্ৰ হৈছিলে। তাৰ পাছত 1990 চনত এক ডক্টৰ কি মৌত নামৰ এখন ৰহস্য চলচ্চিত্ৰ তেখেতে অভিনয় কৰিছিলে। এইজন অভিনেতাই এই প্ৰবীণ অভিনেতাজনে বহুতো চলচ্চিত্ৰ তেখেতে কৰিছিলে, বিভিন্ন ক্ষেত্ৰত তেখেত সফল হৈছিলে, বিভিন্ন ক্ষেত্ৰত তেখেত অসফলো হৈছিলে, কিন্তু তেখেতে হাৰ মনা নাছিলে আৰু তেখেতৰ এই একাগ্ৰতাৰ ফল, এই একাগ্ৰতাৰ তেখেতে একান্ত নিষ্ঠা যি চলচ্চিত্ৰ জগতৰ বাবে যি কাম কৰি গৈছিলে, ইয়াৰ ফল তেখেতে পাইছিলে। তেখেতে লণ্ডনস্থিত এজন ডাইৰেক্টৰ, এজন নিৰ্দেশক, তেখেতৰ নাম আছিলে আশিষ কাপাডিয়াৰ ৱাৰিয়ৰ নামৰ এখন চিনেমা কৰাৰ সুযোগ পাইছিলে তেখেতে আৰু এই চলচ্চিত্ৰখনত তেখেতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিলে আৰু এই মুখ্য চৰিত্ৰত অভিনয় কৰাৰ পাছতে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত তেখেতৰ এই চিনেমাখনে সফলতাৰ জোৱাৰ আনিছিলে আৰু তাৰ পাছতে বিশ্ববাসীৰ মাজত অভিনেতা হিচাপে ইৰফান খান হৈ পৰিছিলে এখন পৰিচিত মুখ। তাৰ পাছৰ পৰ্যায়টো যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি চাব লাগিব যে 2003 চনত ভাৰতীয় লেখক নিৰ্দেশক অৰ্থাৎ ৰাইটাৰ ডাইৰেক্টৰ অশ্বিন কুমাৰৰ নিৰ্দেশনাত এখন চুটি ছবিখনৰ নাম আছিলে ৰোড টু লাডাখ। এইখন চলচ্চিত্ৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ৰিভিউ কৰা হৈছিলে আৰু তাৰ পাছত এখন সম্পূৰ্ণ চিত্ৰ নিৰ্মাণ কৰা হৈছিলে, যিখন চলচ্চিত্ৰত পুনৰবাৰ কাষ্ট কৰা হৈছিলে ইৰফান খানক তেখেতৰ বলিষ্ঠ অভিনয়ৰ বাবে। তাৰ পাছত শ্বেক্সপিয়াৰৰ মেকবেথৰ আৰ্হিত প্ৰস্তুত কৰা এখন চলচ্চিত্ৰত তেখেতে মকবুল নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিলে। তাৰপাছত যদি আমি ক'বলৈ যাওঁ, অভিনয় কৰিছিলে, বিভিন্ন নায়ক আৰু খলনায়কৰ ভূমিকা তেখেতে লৈছিলে আৰু এই ভূমিকাসমূহৰ ভিতৰত তেখেতে সম্পূৰ্ণ ধুনীয়া কিছুমান নিৰ্দিষ্ট বিশেষ ৰূপ দিবলৈ তেখেতে সক্ষম হৈছিলে। তেখেতৰ প্ৰথমখন নায়ক হিচাপে অভিনয় কৰা চিত্ৰ নিৰ্মাণ কৰা হৈছিলে 2005 চনত, যিখনৰ নাম আছিলে ৰোগ আৰু 2004 চনত তেখেতে ফিল্ম ফেয়াৰ বেষ্ট ভিলেইন এৱাৰ্ড তেখেতে পাবলৈ তেখেতক এই সন্মানেৰে সন্মানিত কৰা হৈছিলে। তাৰ পাছত 2009 চনত ফিল্মফেয়াৰৰ বেষ্ট ছাপৰ্টিং এক্টৰৰ এৱাৰ্ডো তেখেতে পাবলৈ সক্ষম হৈছিলে। অকল অভিনয়ৰ ক্ষেত্ৰতে যে তেখেত নিপুণ আছিলে এই কথা নহয়, এংকৰ হিচাপেও আছিলে ইৰফান খান এজন অতি নিপুণ এংকৰ। তেখেতে মানো ইয়া না মানো ষ্টাৰ ওৱানত সম্প্ৰচাৰিত এটা শ্ব'ত তেখেতে এংকৰ হিচাপে নিজকে তুলি ধৰিছিলে আৰু বিভিন্ন ধৰণৰ এৱাৰ্ড শ্ব'ত তেখেতে এংকৰিং কৰা আমি দেখা পাইছিলোঁ। তাৰপাছত 2008 চনত স্লাম ডগ মিলিয়নাৰ নামৰ যোনখন চলচ্চিত্ৰ, এইখনত অভিনয় কৰাৰ বাবে তেখেতে স্ক্ৰীণ এক্টৰ গিল্ড এৱাৰ্ড পাইছিলে। এনেকুৱা ধৰণৰ বিভিন্ন তেখেতে সন্মান পাইছিলে, বিভিন্ন ধৰণৰ ভাল অভিনয় তেখেতে কৰিছে, যাৰ বাবে তেখেতে হাজাৰ দৰ্শক তেখেতৰ সৃষ্টি কৰিবলৈ তেখেত সক্ষম হৈছে। বলিউডত নিজস্ব শৈলীৰে, নিজস্ব বৈশিষ্ট্যৰে অভিনয় কৰি এক বিশেষ ধৰণৰ চাপ পেলাবলৈ সক্ষম হোৱা এইজন অভিনেতা আজি আমাৰ মাজত নাই যদিও তেখেতৰ বলিষ্ঠ অভিনয় আৰু তেখেতৰ অভিনয় শৈলী আজি আমাৰ সমাজ তথা আমাৰ মনত এক আদৰ্শ হিচাপে থাকি যাব। সদুশেষত তেখেতৰ আত্মাই, তেখেতৰ বিদেহী আত্মাই সদ্গতি লাভ কৰক। তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। বলিউড ইণ্ডাষ্ট্ৰী তথা বহুতো চলচ্চিত্ৰ তেখেতৰ অৱদানৰ বাবে আমাৰ মাজত চিৰকাল জীয়াই থাকিব। এইজন অভিনেতালৈ পুনৰবাৰ চেলুট জ্বলাই আজি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।